Hello everyone, Assalamu alaikum. Welcome back to my channel. মই asminai মোৰ YouTube চেনেললে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো বহুত বেছি ভালে আছে। মই মৰ্নিং এতিয়াৰ পৰাই ভিডিওটো ষ্টাৰ্ট কৰিছো আৰু আপোনালোকে শেষলৈ চাব বুলি আশা কৰিলো। পুৰি ৰেডি হৈ গ'ল। এতিয়া ইয়ালে ডাইনিংলৈ লৈ আহিছো। ডাইনিংখনত এটো পাৰি দিও, পাৰাৰ পিছত এনেকৈ দি দিও। নাস্তা খাই বৈ মেলি আমি আজৰি হলো। আজৰি হোৱাৰ পিছত হাজবেণ্ডো ডিউটিলৈ গ'ল। তাৰপিছত এতিয়া মই ভাবিছোঁ ঘৰৰ পটাপট কামখিনি কৰি লওঁ আৰু ফিল্টাৰটো অলপ চাফা কৰি পানীখিনি ভৰাই থৈছোঁ ৰাতিয়ে। আৰু এতিয়া মই বটলে পানীখিনি ভৰাই দিম আৰু বটলত ভৰাই থ'লে অলপ সুবিধা হয়। এদিনতে খাই বৈ শেষ কৰোঁ আৰু পিছদিনাখন আমি আকৌ এইখিনি পানী খাই নাথাকোঁ, বেলেগ পানী ভৰাই লওঁ চাফা কৰি মেলি। আৰু সদায় একেখিনি মানে বটলৰ পানীকে খাই নাথাকোঁ, সেইকাৰণে মই সদায় বটলত পানী ভৰোৱা কামটো মোৰ থাকেই। এতিয়া আহিছোঁ ঘৰৰ কামখিনি কৰি লওঁ। সদায় ৰুমবোৰ আজৰা মেলা এইবোৰ থাকে, জাৰা জোকৰা কৰি মেলি যিখিনি কাম কৰিব লাগে সেইখিনিতো সদায় মাইকী মানুহৰ যিখিনি কাম থাকে সদায় কৰিবই লাগিব। আৰু হাজবেণ্ড যোৱাৰ পিছতে মই সেইখিনি কাম সদায় কৰিব লওঁ আৰু ভাল ধৰণে কাপোৰখিনি ভাবিছোঁ কাপোৰখিনি পাৰি দিওঁ আৰু চোফাৰটো অলপ ভাল ধৰণে চাফা কৰি দিওঁ বুলি ভাবিছোঁ। আৰু যি গৰম পৰিছে পটাপট কাম বন কৰি আজৰি হওঁ। এইফালে এইটো মোৰ মানি প্লেণ্টটো মই এনেকৈ টেমা এটাৰ ভিতৰতে ভৰাই থৈছোঁ। ইয়াৰ যিটো মানে পটটো মানে এটা কণ্টেইনাৰ আছিলে, কণ্টেইনাৰটোতে এনেকৈ থৈছোঁ আৰু বহুত ধুনীয়াকৈ ফুলি আহিছে। আৰু ইয়াৰ হেৰিটো মই চেঞ্জ কৰিম বুলি ভাবিছোঁ, বাউল এটা দিম বুলি ভাবিছোঁ। আৰু চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে। আৰু এইটো মোৰ ভিতৰত থোৱা গছ হয় আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব ভিতৰত থোৱা গছখিনি। এইটো কৰ্নাৰ বহুত দিন চাফা কৰা নাই আৰু যিহেতু এনেকৈ বস্তুবোৰ তাৰ ওপৰতে থৈ দিয়া হয়, বহুত দিন চাফা কৰা নাই, ধূলি পৰি কি অৱস্থা হৈ আছিলে। ভাবিছোঁ আজি গোটেই বস্তুখিনি অঁতৰাই মেলি ভাবিছোঁ অলপ ভালকৈ কলিন দি ভালকৈ গ্লাছখন ফাৰ্ষ্টে চাফা কৰি লওঁ। কৰাৰ পিছত বাকীখিনি বস্তুখিনি ধুনীয়াকৈ অলপ নতুন ওপৰত সজাই দিব লাগিব। আৰু এইটো কৰ্নাৰটো মই এতিয়া কেনেকৈ চিজিল কৰোঁ আপোনালোকে চাওক। এয়া মোৰ এইটো কৰ্নাৰ সজাই মেলি হৈ গ'ল আৰু কেনেকুৱা লাগিছে দেখাত আপোনালোকে ক'বচোন। মোৰ ষ্টাইলত মই চিম্পলকৈ এইখন কৰ্নাৰটো মই সজাই থ'ব বিচাৰিছোঁ আৰু ইয়াত কিবা দিম বুলি ভাবিছোঁ মনতে। আপোনালোকে কেনেকুৱা লাগিছে ক'বচোন বাৰু কমেণ্টত। হেই গাইজ, এতিয়া প্ৰায় গধূলিয়ে হ'বলৈ হ'ল আৰু দিনটো কাম বন কৰি মেলি ভিডিঅ' নবনালোঁ। বজাৰলৈ গ'লোঁ, বজাৰৰ পৰা আহি মেলি আহোঁতে চিকেন লৈ আহিছোঁ আৰু লোকেল
লোকেল চিকেন আৰু আলু চালু দিমি ধুই পখালি ৰেডি কৰি দিছোঁ ভাবিছোঁ সোনকালে বনাই মেলি আজৰি হওঁ আৰু প্ৰায় এতিয়া 8টা মানে বাজি গ'ল আৰু এতিয়া পটাপট বনাওঁ আৰু বজাৰৰ পৰা কি কৰা আনিলোঁ আপোনালোকক দেখাম বাৰু এতিয়া ফাৰ্ষ্টে খানাটো বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অলপ গোটাকৈ ৰঙা কৰি ল'লোঁ তাৰপিছত এতিয়া মই গোটা জিৰা দি দিছোঁ আদা আৰু নহৰুটো মই খুন্দনাত খুন্দি দিছোঁ প্ৰায় মোৰ মিক্সাৰত মাৰি থোৱা ৰেডি কৰি থোৱা থাকে কিন্তু এতিয়া নাছিলে সেইকাৰণে মই পটককৈ খুন্দনাত খুন্দিছোঁ আৰু খুন্দনাত খুন্দি দিলে একচুৱেলি সোৱাদো লাগে বাৰু বেছি মিহি হ'ব দিব নালাগে হালধি এড কৰিছোঁ চিকেন মছলা দিছোঁ ৰেড চিলি পাউডাৰ দিছোঁ অলপ স্পাইচিকৈ বনাইছোঁ সেইকাৰণে ৰেড চিলিটো অলপ বেছিকৈ দিছোঁ মছলাটো অলপ ভালকৈ ভুনি লোৱাৰ পিছত এতিয়া দি দিম চিকেন চিকেনটো সৰু কাৰণে মই আলু আৰু চিকেন একেলগতে দি দিছোঁ নহ'লে আলুখিনি নিসিজিব চিকেন অলমষ্ট কালাৰটো আহিছে আৰু এতিয়া মই ইয়াতে দি দিম চিকেনটো সিজিবৰ কাৰণে অলপ এড কৰি দিম পানী এতিয়া মই পানী এড কৰিছোঁ যিহেতু অলপ জোল টাইপত ৰাখিম বেছি ভজা নকৰোঁ আৰু আমাৰ মানুহবোৰ সৰহ যে সেইকাৰণে অলপ জোলকৈ ৰাখোঁ এতিয়া মানে মই বজাৰলৈ গৈছিলোঁ যে আৰু বজাৰৰ পৰা কিবা আপোনালোকক দেখাওঁ ফাৰ্ষ্টে দেখাই লওঁ এয়া আৰু শ্বেম্পু আনিছিলোঁ তাৰপিছত কালাৰ মিট আনিলোঁ আৰু ক্লিপ আনিলোঁ এয়া পুষ্পা হেনা আৰু এইটো হৈছে ৰুম ফ্ৰেছনাৰ আৰু লগতে এটা ডাঙৰ বস্তু আনিছোঁ এইটো এটা ব্ৰাউন মই ডিজাইন কৰি বনাবলৈ দিছিলোঁ আৰু আজি সম্পূৰ্ণ কৰি বনাই দিছে এইটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব পিন্ধিলে আপোনালোকক দেখাম বাৰু গাইজ এতিয়া আমি ওলাই আহিছোঁ নেক্সট ডে গধূলি টাইমত আৰু আমি এতিয়া আহিছোঁ নৰ্থ লখিমপুৰ জিলাৰ ইয়াতে ৰধলা পুখুৰী বুলি এটা পুখুৰী আছিলে আৰু ইয়াত কিবা পুৰণা কিবা স্মৃতি ইয়াত আছে আৰু মই ইমান ভালকৈ বিশেষ নাজানো কিন্তু ময়ো ইয়াত নতুনেই হয় সেইকাৰণে মই ইমান ভালকৈ নাজানো কিন্তু ভালকৈ জানিবলৈ চেষ্টা কৰিম বাৰু তেতিয়া ভিডিঅ'ত ক'ম কিন্তু ইয়াত 15 আগষ্টৰ কাৰণে বহুত ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে আৰু আমি খুৰী আৰু ভণ্টি আমি আহিছোঁ একেলগে ফুৰিবৰ কাৰণে ইয়াত আৰু আহি পৰিৱেশটো মানুহে লোকাৰণ্য হৈ পৰিছে আৰু ইমান ভাল লাগিলে নহয় আৰু এখন আমাৰ জাতীয় পতাকা উত্তোলন কৰিলে ইয়াৰে স্থানীয় বিধায়ক শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়াই উত্তোলন কৰিছিলে আৰু বহুত ভাল লাগিলে পৰিৱেশটো ইমান ধুনীয়া গঢ়ি তুলিলে পুখুৰীটোৰ পাৰতে আৰু একদম ধুনীয়া পাব্লিক প্লেচ এটা বনাই দিলে বহুত ভাল লাগিলে গৈ মেলি Hey guys, আমি এতিয়া আহিছোঁ ৰধলা পুখুৰী আৰু 15 আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰণে ইয়াত ভালকৈ মানে পুখুৰীটো ভালকৈ মানে হেৰি কৰিছে আৰু এইখিনি চব ইমান ধুনীয়া আৰু একদম মানুহ মানে লোকাৰণ্য হৈ পৰিছে আৰু এইটো 15 আগষ্টৰ কাৰণেই কৰিছে আৰু হাজবেণ্ড আহিছে খুৰী আহিছে এতিয়া চবেই ফটো কৰি আছে আৰু এইটো যিটো পতাকা উত্তোলনৰ কাৰণে যিটো হেৰি কৰিছে বেক চাইডৰ পৰা মই দেখাই দিছোঁ বাৰু
আৰু তাত মানুহৰ বেছি সমাগম ঘটিলে আৰু ফটো চটো তুলি থাকিবলৈ বা এনেকৈ ভিডিঅ' বনাই থাকিবলৈ মই অলপ অসুবিধা পালোঁ বিশেষকৈ মানে বেছি মানুহ থাকিলে মই অলপ লাজ লগা নিচিনা লাগে কেলৈ জানো হয় ক'ব নোৱাৰোঁ আপোনালোকৰ হয় নহয় ক'বচোন বাৰু আৰু মোৰ কিন্তু হয় সেইকাৰণে মই ভিডিঅ'টো অফ কৰি থ'লোঁ আৰু হাজবেণ্ডক ক'লোঁ এটা শ্বৰ্ট ভিডিঅ' লৈ দিয়া তেওঁ এটা শ্বৰ্ট ভিডিঅ' লৈ দিলে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নতুন এটা ভিডিঅ' লৈ আকৌ আহিম আজিলৈ ধন্যবাদ বাই বাই